Hello guys, it's me again Pronali aru aji video tor bikhe hoise new Swift. Moi Maruti Suzuki mane RD Motorsot as a showroom hostess kaam kori asu aru Maruti Suzuki asolte 9 May Swift kon notun kor launch korise oloman belek korise kisman features notun bhal ahise kisman change korise aru amar showroomot aji Swiftor jikhon ZXi model to hoy hetu ahi paisehi to মই তাৰ বিষয়ে অলপমান আপোনালোকক দেখুৱাম বুলি ভাবিছো আপোনালোকে আগৰ সুইফটখন বহুত দেখিছে বহুত কিনিছো চলাই আছে সাগে তো আপোনালোকে নিজেও গম পাব কিমানখিনি ডিফাৰেন্স আহিছে নতুনখনত আৰু কিমান লুকস কিমান কেনেকুৱা হৈছে বাকিখিনি মই দেখাই যাম ভিডিঅ'ত আপোনালোকে চাই যাওকচোন সো এইখন হৈছে নতুন সুইফট আপোনালোকে যেহেতু অলপমান ধৰিব পাৰিছে সাগে যে লুকস ওয়াইজ অলপমান চেঞ্জ হৈছে যেটো বেক লাইট কিটাও ডিজাইনটো অলপমান বেলেগ কৰা হৈছে আৰু ৰিয়েৰ ডিফগাৰ আহিব আপোনাৰ LXi মডেলৰ পৰা ষ্টাৰ্ট হ'ব ৰিয়েৰ ডিফগাৰ মই অলপ ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক ওভাৰঅল চাবলৈ গ'লে লুকটো অলপমান বেলেগ কৰা হৈছে বহুতখিনি ডিজাইনত ডিজাইনটো অলপমান বেলেগ কৰা হৈছে আপোনালোকে নিজেই এটা ধৰিব পাৰিছে সাগে মই কিমানখিনি নকলেও হৈ যাব এটো কি মোৰ হাতত আছে ভিতৰখিনি এবাৰ চাই লওঁ এয়া হৈছে ইয়াৰ ভিতৰ ডিজাইনটো মানে চাব পাৰিছে যে কিমান বেছি চেঞ্জ কৰা হৈছে মই এখন অলপমান টেষ্ট ড্ৰাইভ কৰিও আপোনালোকক দেখুৱাই দিম এতিয়া নতুন সুইফটখন আচলতে 4 পাৱাৰ উইণ্ডোজ LXi মডেলটোৰ পৰা ষ্টাৰ্ট হ'ব আৰু ৰিয়েৰ ডিফগাৰ আহিব LXi মডেলৰ পৰা আৰু 6টাকে এয়াৰবেগছ আহিব স্টার্ট বাটনত আছে মই এবাৰ স্টার্ট কৰি দেখাই দিছো কিটো জাস্ট গাড়ী বাহিৰত থাকিলে এখন স্টার্টটো নহয় কিটো ভিতৰত থাকিব লাগিব সো মই জাস্ট এটা ইয়াত থৈ দিছো ওকে এন্ড ব্ৰেকটো থাকো গিয়াৰ থাকো ভালো স্টার্ট হ'ল ইমান গৰম পৰিছে ইয়াত দেখা পাইছে এসিটো চলি আছে কাৰণে এতিয়া এটো লক আনলক Good afternoon. Fuel level is low. Please fill the tank immediately. So ইয়াত পেট্ৰল তো অলপ কম হৈ আছে এইখিনি চাৰিখন পাৱাৰ উইণ্ডোজৰ ইয়াত বাটনছ খিনি দিয়া হৈছে সো মই এখন এনে জাস্ট অলপমান টেষ্ট ড্ৰাইভৰ কাৰণে লৈ আহিছো মোৰ লগত কোনো নাইলে মই অকলে লৈ আহিলো মই অলপমান দেখাই দিছো বস্তুবোৰ আপোনালোকে চাব পাৰিব অলপমান দেখাই দিছো ড্ৰাইভ কৰি পিনি গিয়াৰ লগালো ফাৰ্ষ্ট গিয়াৰ বেকত গাড়ী আহিছে সো ৰখি দিওঁ অলপ টাইম অ'কে এতিয়া ফ্ৰী আছে যাব পাৰি অলপ দেখাই দিছো Please fasten your seat belt. মই 1 নম্বৰতে চলাইছো 2 নম্বৰ কৰো বেছি দূৰ নাযাওঁগে কাৰণ ইয়াৰখন পেট্ৰল বেছি নাই তাতে মই এসি লগাই থৈছো সো বেছি দূৰ নাযাওঁগে আৰু শ্বৰুমৰ পৰা যিহেতু মই অকলে লৈ আহিছো এখন সো এইখিনিৰ পৰা ঘূৰি যাম ওকে যেহেতু মই অকলে ভিডিঅ'টো বনাই আছো আৰু ড্ৰাইভো কৰি আছো সো মোৰ কাৰণে দেখাবলৈ অলপমান ডিফিকাল্ট হৈ গৈছে ওকে সো এখন ঘূৰালো 1 নম্বৰত আছে এতিয়া 2 নম্বৰত কৰিম
অলপমান 3 নম্বৰ দি চাওঁ showroom পাই গ'লোহি অলপ দূৰ আৰু অলপ দূৰতে আমাৰ showroomটো আছে এইটো সো যোগাযোগ কৰক যদি বুকিং কৰিব বিচাৰে দেন যোগাযোগ কৰক অতি সোনকালে ওকে সো এইখনে আসলে নিউ সুইফট যিখন মাৰুতি সুজুকিয়ে নিউলি লঞ্চ কৰিছে টোটেল 9টা কালাৰত এভেইলেবল আছে এখন আপোনালোকে যদি বিশেষ ডিটেইলছ জানিব বিচাৰে যে কিছুমান সবৰে নিজৰ জানিবলগীয়া ফিচাৰ্ছটো বেলেগ থাকে যে এইটো পাম নাই সেইটো পাম নাই এইটো আছে নাই সেইখিনি বিশেষ ডিটেইলছ জানিবলৈ হ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব মই মোৰ ফোন নম্বৰ দি দিম আপোনালোকে জানিবলৈ হ'লে বা বুকিং কৰিবলৈ হ'লে কণ্টেক্ট কৰিব এইটো আমাৰ যিটো শ্ব'ৰুম আছে এইটো আচলতে শিৱসাগৰ আমগুৰিত আছে গতিকে ওচৰৰ কোনোবাই যদি চাই আছে বা কিবা বিশেষ জানিব বিচাৰিছে তেতিয়াহ'লে কাইণ্ডলি কণ্টেক্ট মি আৰু মই মোৰ ফোন নম্বৰ শ্বেয়াৰ কৰি দিম অ'কে থেংক ইউ বাই